ডাইৰেক্ট সেলিং বা নেটৱৰ্ক বিজনেছ এটা খুব সুন্দৰ বিজনেছ হয়, যিটো বিজনেছৰ জৰিয়তে আপুনি জীৱনৰ সকলো কৰণীয় কামেই কৰিব পাৰিব। যদিহে এই বিজনেছটোৰ বিষয়ে আপুনি ভালদৰে জানিব বিচাৰে বা ভালকৈ বুজি বাজি এই ব্যৱসায়ৰ লগত জড়িত হয়। গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে ডাইৰেক্ট সেলিং বা নেটৱৰ্ক বিজনেছ এটা অকলশৰে কৰা বিজনেছ নহয়। এই বিজনেছৰ লগত আপুনি সৰহ সংখ্যক মানুহক জড়িত কৰাব লাগিব। আৰু যেতিয়া আপুনি এই ব্যৱসায়ৰ লগত মানুহক জড়িত কৰাব, সেই মানুহখিনিক লৈয়ে আপুনি ডাইৰেক্ট সেলিং বা নেটৱৰ্ক বিজনেছৰ ফিল্ডখনত কাম কৰিব পাৰিব। কিন্তু তাৰ আগতে আপুনি ডাইৰেক্ট সেলিং বা নেটৱৰ্ক বিজনেছৰ লগত জড়িত হোৱাৰ আগত এই ব্যৱসায়ৰ লগত আপুনি কিয় জড়িত হৈছে সেই কিয়টো আপুনি কিন্তু সম্পূৰ্ণকৈ ক্লিয়াৰ কৰিব লাগিব। যেতিয়া আপোনাৰ কিয়টো কমপ্লিট ক্লিয়াৰ হৈ পৰিব, তেতিয়াই আপুনি ডাইৰেক্ট সেলিং বা নেটৱৰ্ক ফিল্ডখনৰ লগত কাম কৰিব পাৰিব আৰু এই ফিল্ডখনৰ লগত জড়িত হৈ আপুনি সফলতাৰ দিশত আগুৱাই যাব পাৰিব। কাৰণ যেতিয়া আমি যিকোনো কাম এটা কৰোঁ, সেই কামটোৰ উদ্দেশ্য কি বা সেই কামটোৰ লক্ষ্য কি যদি আমি আগত ৰাখি কামটো কৰাৰ ক্ষেত্ৰত আগ নেবাঢ়োঁ, তেতিয়াহ'লে আমি কোনো কামতেই সফল হ'ব নোৱাৰিম। সেয়েহে আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ক'ব বিচাৰোঁ, যদি ডাইৰেক্ট সেলিং বা নেটৱৰ্ক বিজনেছৰ লগত জড়িত হৈ কাম কৰাৰ ইচ্ছা আছে, তেতিয়াহ'লে প্ৰথমতে আপোনালোকে এই ব্যৱসায়লৈ কিয় আহিছে সেই কিয়টো আপোনালোকে ক্লিয়াৰ কৰি লওক। তাৰ পাছত ডাইৰেক্ট সেলিং বা নেটৱৰ্ক ব্যৱসায় ফিল্ডখনত কাম কৰিবলৈ আগবাঢ়ক। গতিকে আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত ইমানখিনিয়ে জনালোঁ। আকৌ নেক্সট এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই বিদায় মাগিছোঁ। ধন্যবাদ।